2016 চনৰ 9 ফেব্ৰুৱাৰীত ধুবুৰীৰ পৰা পৃথক হৈ নতুনকৈ জিলাৰ স্বীকৃতি পায় চাউথ হালমৰা মানকাছাৰ। অসমৰ একেবাৰে পশ্চিম দিশত থকা জিলাখনেই হ'ল এইখন। জিলাখনে চাউথ ইষ্টত মেঘালয়া আৰু ৱেষ্টত বাংলাদেশৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে। ইয়াৰ মাটিকালি হৈছে 568 বৰ্গ কিলোমিটাৰ আৰু আৰটিঅ কোড হৈছে AS34। আনহাতে জিলাখনৰ জনসংখ্যা হৈছে 5,55,114 জন। জিলাখনৰ প্ৰধান ঠাইসমূহ হ'ল হাটশিঙিমাৰী, মানকাছাৰ, চাউথ হালমৰা, ফাকুৰীগঞ্জ ইত্যাদি। এই জিলাত থকা হিষ্টৰিকেল চাইটসমূহ হৈছে মিৰ্জুমলাৰ সমাধি আৰু মানকাছাৰ কামাখ্যা মন্দিৰ ইত্যাদি। জিলাখনত থকা কেইখনমান শিক্ষা অনুষ্ঠান হৈছে হাটশিঙিমাৰী কলেজ, মানকাছাৰ কলেজ, চাউথ হালমৰা কলেজ ইত্যাদি। কিন্তু জিলাখনৰ লিটাৰেচি ৰেট হৈছে 50% মাত্ৰ। আনহাতে অসমৰ আটাইতকৈ কম লিটাৰেচি ৰেটৰ ডিষ্ট্ৰিক্ট কোনখন জানানে? তেন্তে আজিকে শিকিলা।